নমস্কাৰ সঞ্জীৱ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আছোঁ এই পাহাৰৰ মাজতে দেখিছে আপোনালোকে চাৰিওপিনে পাহাৰ আৰু পাহাৰৰ মাজত মই মানে আজি ৱাটাৰফল এটা আছে ইয়াত চাবলৈ আহিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাহাৰৰ মাজৰ পৰাই বলক যেতিয়া দেখাম সকলোকে চাই থকা ভিডিঅ'টো একদম শেষলৈকে নে কি আৰু এইবোৰ দেখিছে নহয় কেনেকুৱা চালে জেগাত আছোঁ যে একদম ধামাকা এটা দিম আৰু ভিডিঅ' খাতাৰনাক এডভেঞ্চাৰ জাৰ্ণি এটা কৰিবলৈ গৈ আছোঁ দেখিছে নহয় ৰাস্তা কেনেকুৱা আৰু এতিয়া আমি ৰেডি নে একদম ৰেডি ব'লা তেতিয়া তুমি আগত যোৱা ঠিক আছে আৰু আপোনালোকে ভাবিছে চাগে এনেকুৱা ৰাস্তাত গৈ ভাল লাগিব কিন্তু অকণো ভাল নহয় যিহেতু বৰষুণৰ বতৰ এতিয়া গোটেই পিছল হৈ আছে তথাপিও আমি খোপনি পাতি দুটা গৈছোঁ মাইনা আগত গৈছে দুটা নহয় কেইবাটাও গৈছোঁ কিন্তু মাইনা আগত গৈছে আৰু এনেকৈ ধৰে আপোনালোকে বাঁহে চাই লতাই চতাই ওলমি পেলাই আপোনালোকে টাৰজান চিনেমাখনৰ ফিল্ডটো ল'ব পাৰিব মানে টাৰজান আৰু ইয়াৰ চেনেল বেল্টা খাই গৈছে জাপ মাৰি দিলে যিহেতু ই টাৰজানৰ ফিল্ড হৈছিলে আৰু ব'লা তেতিয়া আৰু আগবাঢ়ি গৈ থাকোঁ আমি এনেদৰেই এডাল হাতত লাখুটি আৰু আগলৈ গৈ থাকোঁ ব'লা আৰু ফাইনেলি এতিয়া পাই গ'লোহি এটুকুৰা জেগা আৰু দেখিছে আপোনালোকে গোটেই চাৰিওপিনে পানী আৰু কিমান দ সেইটো আপোনালোকে গৈ থকাজনক দেখিছে আগত এআঁঠুমান হ'ব আৰু যিহেতু আমি লং পেণ্ট পিন্ধি আহিছিলোঁ উপায় নাই তিতি যাবই লাগিব আৰু এই জেগাডোখৰ ইমানেই ধুনীয়া নহয় ইমানেই ধুনীয়া আপোনালোকক চাওক গোটেইটো একদম চুইমিং পুলৰ নিচিনা চাওক মই কেমেৰা ঘূৰাই দিছোঁ গোটেইটো চুইমিং পুলৰ নিচিনা আৰু এনেকুৱা লাগিছে যেন সাঁতুৰিয়ে থাকিম ইয়াত কিন্তু সাঁতুৰিম বাৰু দেখাম এয়া চাই থাকক আৰু মানে আগত গৈ আছে দেখিছে নাই লগৰজন কেনেকৈ গৈছে আৰু ইয়াৰ যিটো পেণ্ট পিন্ধি আহিলে ই কুচাবও নোৱাৰে ভালদৰে ব'লা তেতিয়া এনেকৈ গৈ থাকোঁ আৰু এইটো বস্তু এটা দেখিছোঁ মই আঁতৰৰ পৰা আপুনি চাওক নাই গোটেইটো কাছটো নিচিনা এটা মই কাছ বুলি ভাবিছিলোঁ কিন্তু কাছ নহয় এইটো এটা শিলগুটি হয় আৰু এইপিনে মাইনা গৈছে আমাৰ শিলগুটিটো দাঙিবলৈ লুটিয়াই দিয়া 1 2 3 কি আছে ডাঙা নোৱাৰিলে এই দাঙিব ব'লা তেতিয়া আৰু আগলৈ গৈ থাকোঁ জেগা চোৱা এনে মজাও আহি যোৱা তোমালোকৰ আৰু ফাইনেলি এটা পাই গ'লো সেই সৰু সুৰা এয়া দেখিছে আপোনালোকে আৰু এইপিনেও এটা আছে আৰু এইপিনেও আছে আৰু এতিয়া আমি যাম এইটো ছাইডলৈ ব'লা গুটি আগত আৰু মই পিছত আৰু এইপিনে দেখিছে আপোনাৰ মাইনা ওপৰে ব'লা তেতিয়া আৰু ফাইনেলি অলপ দূৰ অহাৰ পিছত সৰুকৈ এটা ৱাটাৰফল পালোঁ আৰু এইটো আপোনালোকলৈ দেখুৱাইছোঁ চাওক এইটো কিমান এটা ধুনীয়া আৰু এইটো চাই পেলাই আৰু আগবাঢ়ি গৈ থাকিম ব'লা এনেকুৱা বহুত আছে বহুত দেখাই থাকিম আজি ব'লা তেতিয়া এইটো চাই কৰি আগবাঢ়ি যাওঁ এতিয়া গোটেইবোৰ যেনেকৈ পাৰ আছে মোৰ চিন্তাই লাগিলে পাৰ হ'ব পাৰিম নে নাই তাকো দেখিছে নাই কেনেকুৱা ৰূপত আহিছোঁ গোটেই পেণ্ট তিতি অৱস্থা নাই আৰু এইপিনে কাম কৰি চাই লওক আৰু আচলতে এইডোখৰ বহুত দ হয় দেখিছে এজন নামি আছে আৰু সি শিলগুটি এটাত উঠি আছে কাৰণে অলপ ইমান দেখাইছে কিন্তু এবুকুমান হয় এইডোখৰ এতিয়া যাবলৈ বহুত প্ৰব্লেম হৈ যাব আমাৰ যিহেতু আমাৰ জেপত মোবাইলৰ পৰা আদি কৰি বহুত বস্তু আছে সেইটো কাৰণে আমি এনেকৈ শিলগুটি সহায় লৈ পেলাই আহিছোঁ আৰু দেখিছে আপোনালোকে কিমান কষ্ট কৰিছে এটা লাইক আৰু এটা ছাবস্ক্ৰাইবৰ কাৰণে আপোনালোকে যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে সেইসকলে ছাবস্ক্ৰাইব সোনকালে কৰি দিয়ক চেনেলটো আৰু কিনো আৰু দেখিছে কেনেকৈ আহিছোঁ কিমান আৰু আচল কথাটো আপোনালোকক এতিয়ালৈকে কোৱা হোৱাই নাই আচল কথাটো মানে কি এই জেগাডোখৰো আছে ক'ত আমি গৈ আছোঁ ক'লৈ আছে জেগাডোখন নেঘেৰিবিলত আহক আপোনালোকে এটা পিকনিক প্লেচ হয় ধুনীয়াকৈ একদম খানা চানা খাব পাৰিব বিন্দাছকৈ থাকিব পাৰিব আৰু ইয়াত দেখিছেই কিমান এটা দ হয় আৰু এইপিনে গুহা আছে ইয়াত দেখিছে গোটেই আন্ধাৰ আপোনালোকে ইয়াতো পিকনিক খাই মানে ৰাতি হ'লে শুইও থাকিব পাৰিব বিন্দাছ আৰু কিনো ক'ম আৰু নে কি হয়নে ব'লা তেতিয়া আৰু আগবাঢ়ি গৈ থাকোঁ আৰু মানে লগৰখিনি গোটেইখিনি তিতিলে গা ধুই বিন্দাছ ফূৰ্তি কৰি আছে মইতো ৰ'বই নোৱাৰিলোঁ আৰু ময়ো একদম ধুনীয়াকৈ হাফ পেণ্ট এটা পিন্ধি ল'লোঁ দেখিছে আপোনালোকে এতিয়া বডি উলিয়াই গোটেই অকলে ধুম চাই থাকা তোমালোকে চাই থাকা কেনেকুৱা তামাম এনজয় হ'ব আৰু বহুত বাকী আছে চাই থাকা ভিডিঅ'টো
পানীত মগ্ন ক'বই নোৱাৰে। আৰু আপোনালোকো আহক, এনেকুৱা ধুনীয়া ধুনীয়া জেগা আছে ইয়াত, আৰু কিবা কিবি খাবও পাৰিব ইয়াত। খালি নিজৰ জেগাটো চাফা কৰি থৈ গ'লেই হ'ল, যিডোখৰত কিবা কিবি খাই হয় সেই জেগাটো চাফা কৰি থৈ হয়। এইটো দেখাই যায় এডোখৰত খাই হ'লে পিকনিক পাৰ্টি কৰে। আহিব পাৰে ইয়াত, ধুনীয়া ধুনীয়া এটা নাজাৰা হয়, মজা ফিলিংছটো মজা পাব। আৰু বিন্দাছ আহক, ফূৰ্তি কৰক, এনজয় আমি যেনেকৈ কৰি আছোঁ এতিয়া। ঠিক আছে, এতিয়া আমি ওলাই আহিলোঁ ৱাটাৰফল চাই পেলাই এতিয়া ডাইৰেক্ট ঘৰ যাম। ভিডিঅ'টো ইমানে, যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰখিনি সকলো যি য'ত আছে চব কৰি দিব। ঠিক আছে, বাই বাই, জয় অসম।